নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি এটা প্ৰেংক কল কৰিম বুলি ভাবিছিলোঁ। এতিয়া তাক ফোন এটা কৰি প্ৰেংক কল কৰোঁ। গৈছে। अब पूरे देश में शुरू हो गई है। ऐसे में अपने घरों से बाहर कभी निकले तो बहुत आवश्यक हो। प्लीज कवर या मास्क पहनते समय ध्यान दें कि मुंह और नाक अच्छी तरह से ढके रहे। सार्वजनिक হেল্ল' তই কোনে কৈছনো? নহয় মোৰ মাতটো বুজি পাইছ নে নাই? তই কৈছোঁ বিনুদে কৈছোঁ। বিনুদে তই ছ'চিয়েল মিডিয়াত মোৰ নামটো পাইছ নে নাই সেইটো ক। তই ছ'চিয়েল মিডিয়াত মোৰ নামটো পাইছ নাই? নহয় মই বিনোদৰ কথা কৈছোঁ। বিনোদ বুলি তই ছ'চিয়েল মিডিয়াত পাইছ নে নাই? অঁ সেই বিনোদেই মই কৈ আছোঁ। তই বোলে মোক গাল জি এফজনী পতাই ল'লি যেন। কি মোক ঠাট্টা কৰিছ নেকি? হে নামটো কি? পৰিস্মিতা কি গগৈ। অঁ আবে মই তাইক ভাল পাইছিলোঁ, গম পাইছ নে নাই? তই মোৰ মাজত কেলে সোমাই আহিলি? 3 নম্বৰটো হৈ কেলে আহি গলি মোৰ মাজত? কি কৈছ? আকৌ এবাৰ কৈছোঁ। তই মোক চিনি পাইছ নে নাই সেইটো কৈছোঁ। তেতিয়াহ'লে তই যে মোক তই বুলি কৈ আছ, তোতকে মই কিমান ডাঙৰ, তই বুজিবি। প্ৰথম শুন, তই মই তোক কি বেয়াকে কৈছো নেকি সেইটো ক। তই যে মোৰ জীয়েকটো যে তই পতাই সেইটো কাৰণে মই তোক ফোন কৰিছো, বুজিছ নে? তাই মোৰ ৰিলেশ্যন এতিয়ালৈকে 6 বছৰ হ'ল। তই কি ঘেণ্টা বুজি পাইছ? কথা ভাবি কৈ আছ। কি বুবা বুলি কি মোক কি ছোৱালী কি ভাল নাপাব নেকি? হে কথাকেইটা শুনি মোৰ মানে এতিয়া কি কওঁ কি নকওঁ লাগিছে। মই কেপি অকণমান খাই লৈছো আৰু তই বকিতা কি কব আকৌ কচোন। মোকতো তাই এবাৰ নকলে যে তাই মোক ভাল নাপাওঁ বুলি। তেতিয়া তই মোৰ আমাৰ দুটা ৰিলেশ্যনৰ মাজত তই 3 নম্বৰকৈ শান্তি খোপাই আহিলি। মই এইমাত্ৰ তাইৰ লগত কথা পাতি আহিছো, বুজিছ নাই? তাই মোৰ ভাল কথা পাতিছে। মোৰ ল'ৰাটেহে তাই মোক কথা কৈছে। তাৰপিছত মই তাইক ধুনীয়াকে বুজাই মেলি কৈছো, তোৰ ঘৰ ক'ত সেইটো কথা আহিছে লাগি মা। হেল্ল'।
বেয়া পাই গ'লিছে ত' সেই ফোনটো কাটি দিলে